हेलो डियर फ्रेंड्स, आज मैं लो आईछु क्लास 12 फिजिक्स चैप्टर 6 विद्युत चुम्बकीय आवेग इलेक्ट्रोमैग्नेटिक इंडक्शन এই চেপ্টাৰৰ এনচিইআৰটি মোস্ট ইম্পৰ্টেণ্ট টপিক লগতে এক্সাম্পল আৰু এক্সাৰসাইজৰ কুৱেশ্যনবিলাক বাছি দিয়া হ'ব। ভিডিঅ'টো শেষলৈ চাবা। লগতে তোমালোকে গম পাবা যে কোনটো টপিকৰ পৰা কিমান চনত কুৱেশ্যন আহিছিল সেইখিনি গম পাবা আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে সেইখিনিও তোমালোকে গম পাবা। ফাৰ্ষ্ট অফ অল টপিক চাবা যে লেন্সৰ সূত্ৰ আৰু শক্তিৰ সংৰক্ষণ সূত্ৰী আৰু এইখিনি টপিক তোমালোকে এনচিইআৰটিত পাই যাবা। তোমালোকে এনচিইআৰটিত টিক দি ল'বা, নহ'লে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। লেন্স ল এণ্ড কনজাৰভেশ্যন অফ এনাৰ্জি ইয়াৰ পৰা কেইবাবাৰো কুৱেশ্যন আহিছিল। 2012, 16, 17, 19, 2022 কুৱেশ্যন আহিছিল। ইয়াৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন আহে যে লেন্সৰ সূত্ৰ কাক বোলে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। এইটো টপিক ভালকৈ চাবা। নেক্সট টপিক চাবা গতীয় বিদ্যুৎ চালক বল মোশনেল ইলেক্ট্ৰমোটিভ ফ'ৰ্চ। ইয়াত এইটো উলিয়াব লাগে যে ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ইকুৱেল টু BLB, এইটো উলিয়াব লাগে। এইটো কেইবাবাৰ আহিছিল চিৰিয়েলি 3 বছৰ আহিছিল। 2023, 2024, 2025 আহিছিল। এইটো কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো চেপ্টাৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিক হ'ল এইটো টপিক তোমালোকে চাবাই। স্বয়মাৱেশক বা স্বয়মাৱেগ গুণাংক সেল্ফ ইণ্ডাক্টেন্স এইটো টপিকৰ পৰা 2022 আৰু 2024 কুৱেশ্যন আহিছিল। ইয়াত তোমালোকে এটা টপিক পাবা যে সলেনয়েডৰ বাবে স্বয়মাৱেগ উলিয়াব লাগে, এইটোও চাবা। অৰ্থাৎ এইটো টপিক গোটেইখিনি যিখিনি আছে সেইখিনি চাবা, ইয়াৰ পৰা কুৱেশ্যনৰ সম্ভাৱনা আছে। নেক্সট টপিক এইটো চেপ্টাৰৰ এইটো আটাইতকৈ ইম্পৰ্টেণ্ট টপিক হয় যে পৰিৱৰ্তী প্ৰবাহ উৎপাদক AC জেনেৰেটৰ। ইয়াৰ পৰা বাৰে বাৰে কুৱেশ্যন সুধি থাকে। ইয়াৰে যিখিনি আছে গোটেইখিনি চাব লাগিব। গঠন, কাৰ্যনীতি, কাৰ্যপ্ৰণালী গোটেইখিনি চাব লাগিব। ইয়াৰে গঠন যিটো ফিগাৰ আছে 2025 আহিছিল, কাৰ্যনীতি 2018 আহিছিল আৰু কাৰ্যপ্ৰণালী যিটো আছে এইটো কেইবাবাৰ আহিছিল। ইয়াৰে ছেপাৰেটলি কুৱেশ্যন আহিব পাৰে, নাইবা তোমালোক গোটেইখিনি মিলি কুৱেশ্যন আহিব পাৰে। গোটেইখিনি মিলি আহিলে তোমালোকৰ মাৰ্ক বেছি থাকিব। অৰ্থাৎ তোমালোকে গোটেইখিনি পঢ়িব লাগিব, য'ৰ পৰা কুৱেশ্যন আহে তোমালোকে থেম কৰিব লাগিব। নেক্সট তোমালোকে চাবা এনচিইআৰটি এক্সাম্পল। এইটো চেপ্টাৰৰ পৰা থিয়ৰী অৰ্থাৎ ডেৰিভেশ্যন বেছি আহে, এক্সাম্পল কম হোৱা দেখা যায়। তথাপি তোমালোকে এইখিনি এক্সাম্পল প্ৰেক্টিছ কৰিব পাৰা। ওল্ড এনচিইআৰটি যিখন আছে ইয়াৰে 6.2, 6.3, 6.7 এইকেইটা এক্সাম্পল চাব পাৰা। আৰু নিউ এনচিইআৰটি 6.2, 6.3 and 6.7 নিউ এনচিইআৰটি এইকেইটা চাবা। য'ত আহিবা এনচিইআৰটি এক্সাৰসাইজৰ এইখিনি চাবা। ওল্ড এনচিইআৰটি 6.1, 6.3, 6.4, 6.7 and 6.8 এইকেইটা কুৱেশ্যন চাবা। আৰু নিউ এনচিইআৰটি 6.1, 6.3, 6.4, 6.6 and 6.7 এইকেইটা কুৱেশ্যন চাব লাগিব। আৰু লাষ্ট তোমালোকে এটা টপিক চাবা, যদি তোমালোকে এক্সাম্পল আৰু এক্সাৰসাইজৰ কিছুমান সিমান নচোৱা, চাবা এইটো যে আবেগত সঞ্চিত শক্তি এনাৰ্জি ষ্ট'ৰ্ড ইন এ ইণ্ডাকশ্যন। ইয়াত পাবা যে W = 1/2 LI²। তোমালোকে ধাৰকত সঞ্চিত শক্তি পাবা, তেনেকুৱা আবেগত সঞ্চিত শক্তি এইটো ওলাবা। এইটো 2 মাৰ্কৰ কাৰণে কুৱেশ্যন আহে, 2015 আহিছিল। লাষ্ট তোমালোকে এইটো টপিক চাবা। ইয়াৰ আগৰ ভিডিঅ'ত চেপ্টাৰ 5ৰ চুম্বকত্ব আৰু পদাৰ্থ এইটো চেপ্টাৰত দিয়া হৈছে। যদি চোৱা নাই ডিছক্ৰিপশ্যন লিংক দিয়া থাকিব, গৈ চাই ল'বা। ভিডিঅ'টোত লাইক কৰিবা, তেতিয়া মই নেক্সট ভিডিঅ'খন উৎসাহ পাম। যদি চেনেলটোত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। থেংক ইউ অল অফ ইউ।